হাই নমস্কাৰ বন্ধু বান্ধৱীসকল ৱেলকাম বেক টু মাই ইউটিউব চেনেল ডি দাস ব্লগছ আজি বহুত দিনৰ মূৰত আপোনালোকৰ মাজত আহিছোঁ একচুৱেলি ব্লগ বহুত দিন হ'ল বহুত টাইম হ'ল য'ত মই ব্লগ দিয়া নাছিলোঁ কাৰণ বহুত কাম আছিলে অফিচৰ কামক লৈ কিনে মই বহুত ব্যস্ত আছিলোঁ একেদিন চ' যিয়ে নহওক বাৰু আজি অকণমান পাৰ্চনেল কাম মানে এটা ফাংচন এটা এটেণ্ড কৰিবৰ কাৰণে দেৰগাঁও গৈ আছোঁ মই ভাবিছোঁ আপোনালোককো লগত লৈ যাওক আজি ৰাতিপুৱা একদম আৰ্লি মৰ্ণিং আপোনাৰ 6টা বাজিছে এতিয়াই ব্লগটো ষ্টাৰ্ট কৰিছোঁ তো বলক আপোনালোকে মোৰ লগত ভিডিঅ'টো আগফালে উপভোগ কৰক Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. তো বন্ধুসকল আহি কিনে মই আজ্ঞা ধৰি পাইছোঁ ইয়াতে এটা বস্তু দেখা পাই বেয়া লাগিলে হাজো আৰু গুৱাহাটী লিংক ৰোডটোত স্পীড ব্ৰেকাৰ বহুত দিছে প্ৰশাসনে আমাৰ সুৰক্ষাৰ কাৰণে স্পীড ব্ৰেকাৰটো দিছে আমি না নকৰোঁ কেতিয়াও বা যিখিনি কাম কৰিছে কমপ্লিট কৰিব লাগে কাৰণ শুনিছোঁ এইখিনি এৰিয়াত বোলে আজি 3 দিন হ'ল স্পীড ব্ৰেকাৰকেইটা দিবৰ কাৰণে বহুতকেইটা এক্সিডেণ্ট হৈছে তো স্পীড ব্ৰেকাৰকেইটা যিকেইটা দিছে তাক আমাৰ বচাবৰ কাৰণে দিছে ইয়াত একো মাৰ্কিং কৰা নাই তো আপোনালোকে চাব পাৰি ইয়াত যদি মাৰ্কিং অকণমান কৰিলে হয় তেতিয়া কি গ'ল হয়নো প্ৰশাসনৰ মাৰ্কিংখিনি কৰি দিলে দূৰৰ পৰা মানুহখিনি গম পালে হয় এটলিষ্ট ইয়াত স্পীড ব্ৰেকাৰ আছে বুলি কিনে বাট এতিয়া কি হৈছে মানুহখিনিয়ে আগৰ ছিষ্টেমত গাড়ীখন চলাই কিনে আহি আছে আৰু হঠাৎ স্পীড ব্ৰেকাৰটো ফালে এক্সিডেণ্ট এটা হৈ আছে তো সুৰক্ষাৰ কাৰণে দি কিনে সুৰক্ষিত কৰা নাই তো মই প্ৰশাসনৰ আগত অনুৰোধ জনাওঁ যদি পাৰে স্পীড ব্ৰেকাৰকেইটা অকণমান মাৰ্কিং কৰি দিয়ক কাৰণ মানুহৰ জীৱনটো যাতে ছেফ হওক তো বলক আগফালে যাওঁ আৰু তো বন্ধুসকল আহি পালোঁ খানাপাৰা এই ৰিংকুহঁতৰ ঘৰত মই বাইক থৈ দিলোঁ এওৰা এইটো ৰিংকু মোৰ লগৰে এওৰা আমাৰ লগতে যাব নলবাৰীয়া হয় খাতি নলবাৰীয়া গিফ্ট চিফ্ট চব লৈ ৰেডি এই ড্ৰিমলেণ্ডৰ ওচৰতে কোনোবা যদি ড্ৰিমলেণ্ডত আহে ৰিংকুহঁতৰ ঘৰত একাপ চাহ খাই যাব খিচাৰি চিচাৰি খুৱাবা না অঁ ঠিক আছে এখন ড্ৰিমলেণ্ড এইটো ভৰাই দিয়া এতিয়া তো বলক বাকী কেইজন পাৰ্টনাৰ আহি পোৱা নাই সিহঁতক ৰখো অলপ তো আহি পালোঁ এতিয়া খানাপাৰা এওৰা আজি আমাৰ ড্ৰাইভাৰ গকুল দা ঐ শুভদা ক'ত যায় ভাড়া কিমান 1000 600 এই গোটেইবিলাক যাব দেৰগাঁও আৰু এটা কৈ কংকন আছে কোনোবাফালে তো বলক আৰু ইয়াৰ পৰা 7টা বাজিল এতিয়া যাই থাকোঁ আৰু আগফালে বলক তো বন্ধুসকল এতিয়া আহি নেলি পাইছোঁ নেলি ইয়াতে অকণমান ব্ৰেকফাষ্ট কৰি লওঁ পুৰি চুৰি ইয়াতে ভাল বনায় বহুত ব্লগাৰ ইয়াত আহি কিনে ব্লগ বনাইছে অলৰেডি চাওক এইখন ৰাস্তাৰ কিনাৰতে তো ইয়াতে অকণমান পুৰি চব্জি কিবা কিবা খাই চুচু কৰে চুচু তো বলক আমি অলপমান কিবা খাই লওঁ গৌলদা পুৰি মজা ব্ৰেকফাষ্ট কওঁ লোৱা আকৌ দৰকাৰী বস্তু দেই হা তৰকাৰী কিন্তু বৰ দৰকাৰী তাকেতো একদম লুচি খাবি গুচি যাবি তৰকাৰী বৰ দৰকাৰী বস্তু কামত আহিব বন্ধুসকল আহি এতিয়া কাজিৰঙা পাইছিলোঁ কাজিৰঙাৰ ইয়াতে লাগিছে জাম মানে ডাম্পাৰ এখন হেনো বোলে ৰাতি সোমাই দিছে ইয়াতে ভিউ পইণ্ট এটা আছে আমি ভিউ পইণ্টত ৰখিম বুলি ভাবিছিলোঁ বাট ইয়াতে ইমান লম্বা জাম মানে এতিয়া জানো কিমান সময় লাগে এইটো চাওক আপোনালোকে এই একদম বহুত দূৰলৈকে আছে আমাৰ গাড়ী এইপিনে সোমাই দিছে এতিয়া বলক আপোনালোকক কাজিৰঙা যিটো ভিউ পইণ্ট আছে সেইটোৱে দেখুৱাওঁ ইয়াতে এইবিলাকেই হৰিণ আছে হৰিণ এই এপিনে গড় সেইটো সেয়াই আৰু অকণমান ইয়াৰে কাজিৰঙাৰ নাজাৰাটো চাওঁ
তো যিয়ে হওক চব বস্তু ইয়াতে পোৱা যায়। একচুৱেলি এইটো এটা ডাঙৰ ভিউ পইণ্ট হয়। তো এইপিনে চাব পাৰে হৰিণৰ উপৰি এইপিনে গড় আৰু দুটা দেখা গৈছে, সেই দুটা খাই য'ত এক্সিডেণ্ট হৈ আছে। ৰাতি গাড়ীখন সোমাইছে নিশ্চয়, ডাম্পাৰ হয়। চাওকচোন কি অৱস্থা, কেনেৰে উলিয়াই আছে। দুখন কেন লাগিছে, এখন ইয়াতে কাজিৰঙাৰ এই হাবিৰ মাজত পূৰা সোমাই আছিলে, জাষ্ট উলিয়াবৰ কাৰণে ট্ৰাই কৰি আছে। চাৰিওফালে যাম, এই দুখন কেন লাগিছে। ফৰেষ্টৰ ইয়াৰ ৰেঞ্জাৰ এইবিলাক আছে, এনেকৈ কাম কৰি আছে গোটেই ৰাস্তা ব্লক কৰি। এয়া উলিয়ালে, তলত খাওঁত সোমাই আছিলে গাড়ীখন। বন্ধুসকল, এতিয়া আহি পালোঁ হালদিবাৰী বুঢ়ী মাই মন্দিৰ। তো ইয়াতে সেৱা এটা কৰোঁ। বহুত মাহাত্ম্য আছে মন্দিৰটো, চবেই জানে। যোৰহাটৰ ফালে বা আপাৰ আচামৰ ফালে যোনে যায় ইয়াত সেৱা এটা লৈছে, আমি ইয়াতে সেৱা কৰোঁ। এইটোৱে বুঢ়ী আই হালদিবাৰী মন্দিৰ। তো বলক মই সেৱাটো কৰি আহোঁ, আপোনালোকক দেখুৱালোঁ এবাৰ। আপোনালোকে যদি এইটো ছাইডত আহে তেতিয়াহ'লে এবাৰ এটলিষ্ট ইয়াতে সেৱা এটা কৰি যাব, বিৰাট মাহাত্ম্য আছে মন্দিৰটো। সেইটোৱে আৰু বলক, আগলৈকে আৰু বহুত জাৰ্ণি আছে, দেখাই পাই থাকিব বলক। 6 ঘণ্টাৰ মূৰত আহি পালোঁ দেৰগাঁও। এতিয়া য'ত আহিছোঁ তাতে সোমাওঁ। এয়াই আৰু য'ত আহি আছোঁ মানে অন্নপ্ৰসন্ন এখন আছে তাতে, সেইটো এতিয়া সোমাওঁ। সোমাই কিনে আৰু বাকী যিখিনি আছে নিয়ম পাতি এইবিলাক কৰোঁ, খাওঁ ভালকৈ। বলক আপোনালোকক দেখুৱাই আছোঁ খাদ্যটো। চবতে ভাল লাগিছেনে খাই? বঢ়িয়া লাগিছে, খানা বঢ়িয়া, খানা ভাল হৈছে ন? খানা বঢ়িয়া। ছোৱালীৰ বাপেক আছে এইটো চাইডত। গৌতম দা ভাল হৈছেনে? সেয়া চব লগৰবিলাক খাই আছে, খাই আছে, মাছ গোটেইখিনি আছে। ভালে লাগিছে খাই। অলপ মই খাওঁ ভালকৈ আৰু। এজনে ঠিকছে দি আছে। হে কিয় মাংস কিমান লৈছা? বাতিচোন 5-6টামান আছে। তুমি মোক পিছফালে গৈছ মাতিছিলোঁ খোৱা বোৱা হ'ল, তামাম দিলোঁ আজি। ঠিকছে দিছোঁ, মাংস মাছ পনীৰ গোটেইখিনি আৰু। তো হাতখন ধুই লওঁ। তো বন্ধুসকল, কালি একো শ্বুট কৰা নহ'ল আৰু পিছফালে, কাৰণ আহোঁতে বহুত দেৰি হৈ গ'ল। মোটামুটি 4:30মান বাজিছে গুৱাহাটী পাওঁতে। আহি শুই গ'লোঁ, ঘৰ পাওঁতে অকণমান দেৰি হ'ল। তো শুই জাষ্ট উঠিছোঁ। ভিডিঅ'টোত আপোনালোকক নতুন অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ। যদিহে ভাল লাগিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট কৰিব, আৰু পিছলৈকে আৰু নতুন ব্লগ দিবৰ কাৰণে চেষ্টা কৰিম। তো আশা ৰাখিছোঁ চবে অকণমান সহায় কৰিব। তো আজিলৈকে এইখিনিয়ে, ধন্যবাদ।